হয় নমস্কাৰ পোনপ্ৰথমে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি আৰম্ভ কৰিব ওলাইছোঁ নৱম শ্ৰেণীৰ গণিত অৰ্থাৎ ক্লাছ 9ৰ মেথছ। প্ৰথম চেপ্টাৰটো হৈছে আপোনাৰ সংখ্যা প্ৰণালী নাম্বাৰ ছিষ্টেম। নাম্বাৰ ছিষ্টেমৰ আপোনাৰ যি বস্তু আছে সেইখিনি বস্তু আগতে পঢ়ি ল'ব লাগিব। ইয়াত কি বস্তু আছে তেতিয়াহে আপোনালোকে ইয়াতে থকা এই অনুশীলনীবোৰ আপোনালোকে কৰিব পাৰিব। এতিয়া অনুশীলনী আৰম্ভ কৰাৰ আগতে আমি এই চেপ্টাৰটোত কি আছে সেই বিষয়ে অলপ পঢ়ি লোৱা হওক। যেনে আপোনাৰ সংখ্যা প্ৰণালী নাম্বাৰ ছিষ্টেমৰ সংজ্ঞা হ'ল গণনা বা হিচাপ কৰিবলৈ ব্যৱহাৰ হোৱা চিহ্ন বা প্ৰতীকবোৰক সংখ্যা বোলা হয়। যেনে আপোনাৰ 5 4 2 1 0 -1 -2 -3 -4 etc. আৰু এই সংখ্যাবোৰক কিছুমান সংখ্যা বা কিছুমান ভাগত ভাগ কৰা হৈছে। যেনে স্বাভাৱিক সংখ্যা আপোনাৰ নেচাৰেল নাম্বাৰ, যেনে যাক আমি n বুলি পৰিচিত কৰা হয়। 1 2 3 4 5 আপ টু অসীমলৈকে এইবিলাকক আমি স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আৰু আপোনাৰ নেক্সট আছে আপোনাৰ পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ, যিটো আমি W চিহ্নৰে চিহ্নিত কৰা হয়। পূৰ্ণ সংখ্যাত আছে আপোনাৰ স্বাভাৱিক সংখ্যাৰ লগত 0, মানে 0 1 2 3 4 একদম অসীমলৈকে আপোনাৰ একদম যিমান ডাঙৰ হয় সিমান হ'ব পাৰে। এইটো ধনাত্মক হয়, কিন্তু সংখ্যাবোৰ এই সংখ্যাবিলাক ধনাত্মক। এই স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা ধনাত্মক হয়। আৰু অখণ্ড সংখ্যা, যিটো আমি ইংৰাজীত ইণ্টিজাৰ বুলি কোৱা হয়, যিটো আপোনাৰ বহুত সৰুৰ পৰা হ'ব পাৰে, অসীমৰ পৰা -3 -2 পৰা আদি কৰি ধনাত্মক আৰু ঋণাত্মক সংখ্যা দুটা হ'ব পাৰে এই অখণ্ড সংখ্যাত। এতিয়া আপোনাৰ নেক্সট আছে আপোনাৰ পৰিমেয় সংখ্যা কাক বোলে? যাৰ ৰেচনেল নাম্বাৰ, মানে যিবোৰ সংখ্যাক p/q ৰূপত প্ৰকাশ কৰিব পাৰি তাকে পৰিমেয় সংখ্যা বোলা হয়। য'ত q does not equal to 0, মানে qটো মানে 0 হ'ব নোৱাৰে। যেনে 5/7 2/3 etc. অপৰিমেয় সংখ্যা ইৰেচনেল নাম্বাৰ, যিবোৰ সংখ্যাক p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰি তাকে অপৰিমেয় সংখ্যা বোলা হয়। যেনে আপোনাৰ √3 √2 √1 √4 etc. বহুতখিনি বস্তু আছে। অপৰিমেয় সংখ্যাত ইৰেচনেল নাম্বাৰ গোটাইখিনি বস্তু, এইখিনি বস্তু জনাৰ পিছতহে আপোনালোকে চেপ্টাৰবিলাক ইয়াতে থকা 1.1 বা যিবোৰ পিছত যিবিলাক আছে এইবিলাক বিষয়ে জানিব পৰা যাব। যেনে আপোনাৰ এতিয়া 1.1ত আছে কি আছে? শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত, ইয়াত p/q অখণ্ড সংখ্যা আৰু q does not equal to ৰূপত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি? আহক, আপোনালোকে ভিডিঅ'টো যদি প্ৰথম চাইছে, চেনেলটো যদি প্ৰথম আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা নিচিনা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব দুয়োটা কৰি দিব। আপোনাৰ 1 নম্বৰ প্ৰশ্নটো কি আছিলে? শূন্যটো পৰিমেয় সংখ্যা হয়নে? য়েছ, শূন্যটো পৰিমেয় সংখ্যা হয়। তাৰে আৰু এটা দ্বিতীয় ভাগ আছে। আপোনাৰ দ্বিতীয় ভাগত কি দিছে যে ইয়াক p/q ৰূপত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি? ইয়াক p/q ৰূপত প্ৰকাশ কৰিব পাৰি। ইয়াৰে p/q আৰ্হিটো হ'ল আপোনাৰ 0/1, য'ত q does not equal to 0. নেক্সট আমাৰ 2 নম্বৰ কুৱেশ্যন চাওক কি আছে। 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা ওলাব দিছে। 3 আৰু 4ৰ মাজত পৰিমেয় সংখ্যা ওলাব দিছে 6টা। আপোনাৰ পৰিমেয় সংখ্যা কোনবিলাক আছিলে? আগতে পাই যে পৰিমেয় সংখ্যা, এতিয়া পৰিমেয় সংখ্যাটো ওলাম কেনেকৈ? 3 আৰু 4ৰ মাজতো আমি পৰিমেয় সংখ্যা ওলাব নোৱাৰোঁ। যিহেতু আমি 3 আৰু 4ৰ মাজত পৰিমেয় সংখ্যা ডাইৰেক্টলি ওলাব নোৱাৰোঁ, সেইটো কাৰণে এটা নিয়ম আছে। আপোনাৰ নিয়মটো চাই লওক আপোনালোকে। দেখাই দিছোঁ বাৰু। আপোনালোকে যদি কিবা বুজি নাপায়, ইয়াৰে মাজত যদি কিবা বুজি নোপোৱা বস্তু থাকে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰে। মই আপোনালোকক নেক্সট ভিডিঅ'ত আকৌ বুজাই দিম ভালদৰে, যদি কোনোবাটো বুজি নোপোৱা আছে মাজতে। ইয়াতে 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যা।
তিনি আৰু চাৰিক আমি কি কৰিব লাগিব? তিনি আৰু চাৰিক আমি হৰত প্ৰকাশ কৰিব লাগিব। মানে হৰ বুলি কওঁতে এই হৰটো কিমান কৰিব লাগিব? তিনি আৰু চাৰি কেইটা ওলাব দিছে? ছয়টা। যদি ছয়টা ওলাব দিলে আমি কি কৰিব লাগিব? হৰটো আমি 7 কৰি ল'ব লাগিব। যেনে 6 + 1 যিমানে ওলাব দিয়ে, আপোনাৰ 5 যদি ওলাব দিয়ে 5 + 1, 7 যদি ওলাব দিয়ে 7 + 1, এনেকৈ আপুনি কৰি ল'ব লাগিব। 6 ইয়াতে দিছে 6টা পৰিমেয় সংখ্যা। 6টা পৰিমেয় সংখ্যা ওলাব লাগিলে 6 + 1 হৰযুক্তত কৰিব লাগিব। তেতিয়াহে আপোনাৰ লাষ্টত গৈ মিলিব। কেনেকৈ যায় চাই লওক। যদি 3টো আমি 7 হৰযুক্ত লওঁ, মানে 1 × 7 3 × 7 ওপৰে তলে সমান কৰিব লাগিব। কৰিলে ওপৰত কিমান হ'ল? 27 আৰু 7 × 1 কি হ'ল? 7। ঠিক তেনেদৰে 4টো 4/1, যিটো ওপৰে হৰে আৰু লবে কি কৰিব লাগিব? 7/7 মাল্টিপ্লাই কৰিলে 28/7 হ'ল। এতেকে 21/7 আৰু 28/7 মাজত আমি পৰিমেয় সংখ্যা ওলাব পাৰিম। 21 আৰু 7 আৰু 28/7 মানে কিমান? 3 আৰু 4, কাৰণ 3 আৰু 4ৰ পৰা আমি এইখিনি বস্তু পাইছোঁ। 3 আৰু 4ৰ মাজত, অৰ্থাৎ 21/7 আৰু 28/7 মাজত পৰিমেয় সংখ্যাবোৰ হ'ব। এতিয়া আমি ওলাবৰ কাৰণে সহজ হ'ব। গতিকে ইয়াৰে মাজত সংখ্যা কিমান হ'ব? 22/7, 23/7, 24/7, 25/7, 26/7, কেইটা হ'ল? 5টা, আৰু এটা লাষ্ট আছে কিমান? 27/8, 7। এনেকৈ ঘৰত 6টা কৰিব পাৰি। নেক্সট আপোনাৰ চাওক 3 নম্বৰটো। ঠিক তেনেকুৱা একে প্ৰশ্ন 3/5 আৰু 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা ওলাব দিছে। এই আগতে আমি কৰিছিলোঁ যে ঠিক তেনেকুৱাকৈ 3 আৰু 4ৰ মাজত কিমানটা ওলাব দিছে? 5টা। মানে আমি কি হৰটো কি কৰিব লাগিব? হৰটো কৰিব লাগিব। 5টা ওলাব দিছে, আমি 6 কৰিব লাগিব। যিহেতু 3/4 আৰু 4/5 মাজত 5টা ওলাব দিছে, 5টা ওলাব দিলে আমি কি কৰিব লাগিব? লিখি লওঁ আগতে। পৰিমেয় সংখ্যাকেইটা হ'ল হৰটো কিমান কৰিব লাগিব? হৰটো 6, কাৰণ 5টা ওলাব দিছেতো। আমি যিমানটা ওলাব দিয়ে তাৰে লগত 1 যোগ কৰি হৰটো আমি কৰি ল'ম। এতিয়া 5 + 1 = 6 হৰযুক্ত পৰিমেয় সংখ্যা লিখিবলৈ সহজ হ'ব। কেনেকৈ সহজ হ'ব মই কৰি দি আছোঁ বাৰু। 3/5, 3/5 আমি কি কৰিম? 3/5 আৰু এই যে হৰটো আমি 6 কৰিছিলোঁ, 6ৰে দুয়োটাতে পূৰণ কৰি দিম হৰৰ লগত। 6 × 5 = 30 আৰু 3 × 6 = 18। ঠিক তেনেকুৱা আগত কিমান আছে? 4/5, 4/5ত ঠিক তেনেকুৱা 4 আৰু 5ৰ লগত দুয়োটাৰ লগতে 6 মাল্টিপ্লাই কৰি দিম। এয়া আপোনাৰ কিমান হ'ল ওপৰত? 24 আৰু 5 × 6 30। এতিয়া আমাৰ 18/30 আৰু 24/30 মাজত আমি পৰিমেয় সংখ্যাবোৰ ওলাবলৈ সুবিধা হ'ব। মানে 3/5 আৰু 4/5 মাজত পৰিমেয় সংখ্যা ওলাবৰ কাৰণে আমাৰ অসুবিধা নহয়। গতিকে আমাৰ 3/4 আৰু ইমানৰ মাজত কিমান হ'ব? 19/30, 20/30, 21/30, 22/30, 23/30। এতিয়া কেইটা হৈ গ'ল? আমাৰ 5টা হৈ গ'ল। নেক্সট আপোনাৰ আছে 4 নম্বৰ। 4 নম্বৰটো আমাৰ কি কৈছে? শুদ্ধ আৰু অশুদ্ধ লিখিব দিছে, মানে ট্ৰু ফল্চ লিখিব দিছে। যে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে? প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা। আৰু এইখিনি বস্তু জানিবৰ কাৰণে আমি এই আগতে যে বুজালোঁ এই বস্তুখিনি চাব লাগিব। প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়। কেনেকৈ হয়? এতিয়া চাওঁ আহক কেনেকৈ হয়। এতিয়া দিয়া আছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা কোনবিলাক আছিলে? স্বাভাৱিক সংখ্যা আছিলে 1ৰ পৰা ইনফিনিটিলৈকে, আৰু পূৰ্ণ সংখ্যা কোনবিলাক আছিলে? 0ৰ পৰা। স্বাভাৱিক সংখ্যা আছিলে 1 2 3 4 আৰু পূৰ্ণ সংখ্যা আছিলে 0 1 2 3 4। এতিয়া স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাত সোমাই আছিলে নাই? যিহেতু সোমাই আছে, গতিকে আমাৰ প্ৰশ্নটো হ'ব সত্য। আৰু ইয়াতে আপোনাক কি দিছে? উত্তৰসমূহৰ যুক্তি উল্লেখ কৰিব দিছে। কিহৰ কাৰণে হয়? আমি লিখিব লাগিব কাৰণ স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত, মানে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাত সোমাই আছে। নেক্সট আপোনাৰ 2 নম্বৰ
2 নম্বৰটো কি দিছে যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় নে নহয় সুধিছে আৰু যদি হয় বা যদি নহয় কিয় নহয় চাওকচোন ইয়াতে দিছে আপোনাৰ অখণ্ড সংখ্যা কোনটা মাইনাছ আৰু ঋণাত্মক আৰু ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা বুলি ক'লে কি মাইনাছত থকা আৰু ধনাত্মক সংখ্যা হ'লে 1 2 3 4 এতিয়া পূৰ্ণ সংখ্যা কি আছিলে গোটেইখিনি ধনাত্মক আছিলে ধনাত্মক আৰু অখণ্ড সংখ্যাত কি আছিলে ঋণাত্মক আৰু ধনাত্মক কিন্তু পূৰ্ণ সংখ্যাত আমি ঋণাত্মক সংখ্যাবোৰ নাপাওঁ গতিকে ইয়াৰে উত্তৰটো কি হ'ব আপোনাৰ অসত্য অসত্য কি হোৱাৰ কাৰণে আপোনালোকে গমেই পালে কাৰণ ঋণাত্মক সংখ্যাবোৰ -1 -2 -3 আদি অখণ্ড সংখ্যাৰ অন্তৰ্গত কিন্তু পূৰ্ণ সংখ্যাৰ অন্তৰ্গত নহয় কাৰণ আপোনালোকে আগতে পাই আহিছে যে পূৰ্ণ সংখ্যাত আপোনাৰ কি আছিলে অকল ধনাত্মক সংখ্যাবিলাকে আছিলে কিন্তু অখণ্ড সংখ্যাত আপোনাৰ ঋণাত্মক সংখ্যাও আছে গতিকে সেইটো কাৰণে আমাৰ উত্তৰটো কি হৈছে আপোনাৰ অসত্য হৈছে যে কাৰণ ঋণাত্মক সংখ্যাবোৰ অখণ্ড সংখ্যাৰ অন্তৰ্গত কিন্তু পূৰ্ণ সংখ্যাৰ অন্তৰ্গত নহয় তিনি নম্বৰ প্ৰশ্নটো কি আছে আপোনাৰ যে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা এতিয়া এইটো অসত্য নে সত্য বা সঁচা নে মিছা যদি সঁচা কিহৰ কাৰণে সঁচা আৰু যদি মিছা কিহৰ কাৰণে মিছা হয় এইটো জনাৰ আগতে আমি চাই লোৱা আহকচোন বস্তুটো কি আছিলে কি দিছে এতিয়া পৰিমেয় সংখ্যাটো পূৰ্ণ সংখ্যা বুলি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হয় জানো কাৰণ প্ৰতিটো পৰিমেয় সংখ্যা বুলি ক'লে কি হয় ইয়াতে পৰিমেয় সংখ্যা বুলি কওঁতে 5/7 যিটো আমি ফ্ৰেকশ্যনত থকা বুলি কওঁ ভগ্নাংশত থকা কিন্তু পূৰ্ণ সংখ্যাবিলাক ভগ্নাংশত আছে জানো পূৰ্ণ সংখ্যাবিলাক ভগ্নাংশত নাই গতিকে পূৰ্ণ সংখ্যাবোৰ পৰিমেয় সংখ্যাৰ অন্তৰ্গত হয় কিন্তু পৰিমেয় সংখ্যাবোৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে গতিকে উত্তৰটো হ'ব আপোনাৰ অসত্য আৰু লিখি দিব যে কাৰণটো কি হয় কাৰণ পূৰ্ণ সংখ্যাবোৰ পৰিমেয় সংখ্যাৰ অন্তৰ্গত কিন্তু প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয় যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কিবা যদি জানিব লগা আছে বা কিবা সুধিব লগা আছে কমেণ্ট বক্সত গৈ আপোনালোকে সুধিব পাৰে থেংক ইউ